বন্ধুসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰবীণ জুৰি বাইদেউৰ খবৰটো আপোনালোকে বাৰু পালেনে? বন্ধুসকল, জুৰি বাইদেউ দিলে এটি ভাল খবৰ। কিনো ভাল খবৰ দিলে জানিবলৈ ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। মই সকলোখিনি কথা জনাবলৈ চেষ্টা কৰিম। জনপ্ৰিয় অভিনেত্ৰী জুৰি বাইদেউ এইমাত্ৰ দিলে এটি ভাল খবৰ। বন্ধুসকল, এই ভাল খবৰটি এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পোনপ্ৰথমে আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতলৈ বহুত শুভেচ্ছা জনালোঁ। বন্ধুসকল, জনপ্ৰিয় অভিনেত্ৰী জুৰি শৰ্মা বাইদেউৰ ভাল খবৰটো হৈছে যে তেখেতক 2026 বৰ্ষৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটাৰে সন্মানিত কৰিছে। বন্ধুসকল, 21 আগষ্টৰ দিনটোত তেওঁক এই বঁটাৰে সন্মানিত কৰিছে। বন্ধুসকল, প্ৰবীণ জুৰি বাইদেউৰ খবৰটো পাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবচোন। আৰু লগতে তেওঁৰ অভিনয় চাই যিসকলে ভাল পাইছিলে তেওঁলোকে ভিডিঅ'টিত এটি লাইক কৰি দিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।